যদি আপোনালোকে আমাৰ ভিডিঅ'টো একদম মিছ কৰিব ইচ্ছা নাই তেনেহ'লে সাবস্ক্ৰাইব বাটনটো দবাই দিয়ক আৰু একদম পুৰপুৰকে বেল আইকনটো দবাই দিয়ক। কালি তোৰ ইণ্টাৰভিউৰ কাৰণে কিবা খবৰ চবৰ আছে নে নাই? এই ইণ্টাৰভিউৰ মাথা মাৰছে তই ইণ্টাৰভিউৰ কাৰণে এইগিলা একোৱে কৰা যোৱা নাই পঢ়াই নাই পঢ়া নাই নেকি? একো চাৱাই নাই এইগিলাক তোৰ কি কৰিছে মই একো চোৱা নাই পিছে কি হ'ব যেন কালিক লাগি কালিতো কালি দেখা যাব দে কিবা হয়। ঐ ভোকৰা হৈছে কাই ভোকৰা বেগে আছোন মানে কথা এটা আছে বচোন ব কালি আকৌ ইণ্টাৰভিউ আহিল তাকেইতো নাই পইচা না নাই তই নাই ভাই একোৱে পঢ়া নাই মোৰো ভাই একোৱে হোৱা নাই এইগিলাক পঢ়া চঢ়া কিবা হয় আৰু কালিক লাগি ভাই চাব লাগব আজি চাকৰিটো ল'ব লাগব ভাই যেনকে নহওক চাকৰিটো ল'ব লাগব নহ'লে এইগিলাক দিগদাৰ হৈছে আৰু চাকৰি তাকৰি নাপালি চাকৰি পাছ কৰিবই লাগব যেনকে নহওক ল'ব লাগব এতিয়া কিবা হয় আৰু পঢ়াটো নহবাই নাই এতিয়া মই তাকে মাথা মাৰি আছো ৰ দে যি হয় হ'ব দি আৰু কালিক লাগি গম পাম আৰু কি হ'ব কালিক লাগি হ'ব দি দে চলকা 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 নিথৈ গে তই 8টা বাজিল ভাই 9টাৰ পাই 9টাৰ পাই ইণ্টাৰভিউ দিব অলপ বুঝো নিথৈ গে ঘুমটিয়ে হোৱা নাই নেকি তোৰ উঠ ওলো 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 ভাই কি হলে ভালকে ঘুমাব নেৰা নেকি 8টা বাজিল এতিয়া ৰচোন আজি ইণ্টাৰভিউ দিব যাবই লাগিব পুলিচৰ চাকৰি ল'বই লাগিব তাড়াতাড়ি দেৰি হোৱা নাই তই চিটিয়া কৈ পৰুৱা ছাৰ এই ল'ৰাকেইটাক মাতি দিয়া ইণ্টাৰভিউটো লৈ ল'ব লাগে নহয় চিপে ভাই নাযাগে তোক মাতছি গা লাগি চাই ডকুমেণ্টছ ন এই পৰুৱা চাই লোৱা ছাৰ ঠিক আছে আমাৰ চব ঠিকে আছে আমি কুৱেশ্যনৰ মাজত যাওঁ হয় ছাৰ পোনপ্ৰথমে সুৰংগ কোনদাই খান্দিছিল কেঁচু আৰু কুমটি ছাৰ তাজমহল কোনে বনাইছিল পাকা মিস্ত্ৰী ছাৰ পাৰিবি চান্স আছে জনচিনাই বডি কেনেকৈ বনাইছিল কমকৈ খাইছে আৰু বেছিকৈ হাগি বনাইছে তোমাৰ সকলো ঠিকে আছে এটা কাম কৰিবা তুমি কি ছাৰ পৰহি আহিবা পৰহি অলপ বেলেগ টাইপ আছে গতিকে তুমি পৰহি আহিবা আজিলৈ যোৱা আচ্ছা ঠিক আছে কোশ্চন কর স্যার
এইটো মাৰি ল'ব লাগিছিল নেকি? চুইটি মাৰিলে ছাৰ মই চুই মাৰিব নাজানো তাৰমানে টিপছই মাৰ ছাৰ চেই নাই চেহি নাংগে এইগিলা মাৰ মাৰ হ'ব দি হ'ব দি কুৱেশ্যন কৰ কুৱেশ্যনটো সোধো এই তিনিজন বলিউড হিন্দী চিনেমাৰ হিৰোৰ নাম কৈছোঁ তই শ্বাহৰুখ খান সলমান খান আৰু আমিৰ খান পাইছি চাগে জানে কিন্তু আমাৰ ইণ্ডিয়াৰ আপি কোনে হলিউডত কাম কৰিছিনো প্ৰিয়ংকা চোপ্ৰাই জানে কিন্তু জানে পৃথিৱী ধ্বংস হ'ব নেকি ছাৰ মানুহে কয় কিন্তু মোৰ বিশ্বাস নাই ঠিকে আছে যাব দিলে হ'ল দে তুমিও এটা কাম কৰিবা পৰহি আহি যাবা হ'ব ছাৰ হ'ব যা প্ৰথমতে হৈছে সলমান খান শ্বাহৰুখ খান আৰু আমিৰ খান আৰু প্ৰিয়ংকা চোপ্ৰা আৰু মানুহে কয় কিন্তু মোৰ বিশ্বাস নাই এই পৰুৱা ছাৰ আৰু কিমান আছে ছাৰ বেছি নাই আৰু এটা আছে ছাৰ হয় নেকি আছে কোন আছে চেলকা সোমাই বহ তাই ৰকম চলি নাই ঠিক আছে এই চব বঢ়িয়া ঠিক আছে ছাৰ প্ৰশ্ন কৰক ছাৰ নাকত কি লৈছে তোৰ নাকত ছাৰ কি বা ছাৰ ইমান ডাঙৰ চলটোৰ শিঙুৰ কি হ'ব টেষ্টি আছে ছাৰৰ মানে কথা নহয় কিছুমান নাই পৰুৱা হয়ে সৰুতে শিঙুৰ খাইছিলোঁ না দে আমি কুৱেশ্যনটো সোধো হয় ছাৰ কৰক তোমাৰ নামটো সলমান খান হ'ব পাৰে হ'ব পাৰে মানুহৰ দৰে মানুহ থাকে নামৰ দৰে তোমাৰ দেউতাৰ নাম শ্বাহৰুখ খান ছাৰ শ্বাহৰুখ খান বাৰু ইয়াৰ গোষ্ঠীটো কি খানে নেকি খানে গোষ্ঠী তোৰ ককাৰ নাম ছাৰ আমিৰ খান পাগলা কৰি দিব আমিৰ খান শ্বাহৰুখ খান আৰু কি ক'লা ছাৰ সলমান খান তোৰ মায়েৰ নাম কি ছাৰ প্ৰিয়ংকা চোপ্ৰা গোটাই তাৰমানে চিনেমাত কাম কৰা মানুহ সিহঁতৰ বংশ গোষ্ঠী চিনেমাত কাম কৰা চিনেমাতে কাম কৰে নেকি গোটা সপাই তই পগলা নেকি ছাৰ মানুহে কয় কিন্তু মোৰ বিশ্বাস নহয় খাই দিব মাথা গৰম কৰি গ'ল ভাই কি কয় এইটো কেঞ্চেলেই হ'ব কি ডাইৰেক্ট কেঞ্চেল নালাগে দুটো অলপ ভাল আছিল ভাল ইয়াৰ মাথাত একোৱেই নাই একো নাই খবৰ আছে খালি চুৰি সোপা ষ্টাইল কৰি কাটপে জানে জানছি একো নাই হয় ছাৰ দে পৰহি আহিবি তই কি হয় দেখা যাব হ'ব ছাৰ